তো আজি মই আহিলোঁ নমতা বিয়া খাবলৈ দৰা আছে হাই ভিডিঅ' আপলোড কৰিলে পিটন দিম ঠিকছে পিটনটো পিছে খালো নে নাই সেইটো জানিবলৈ আজিৰ ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। বলক আজি আমি সকলোৱে বিয়াখন খাই আহোঁ। বেলেগ ভিডিঅ' বোলো পিছত কৰি থাকিম, প্ৰথমতে বোলো খাদ্য বুজাতে হৈ লওক। বুফে দিছে আৰু ময়ে দিম নে? আজি বোলো ইয়াক কোনে পায়? তুত পাৰ চিৰঞ্জীৱ সেই বুলি কয় এফালৰ পৰা চব ল'ব ধৰিলো, খালি ভাতটোহে লোৱা নাই। আজি বোলো পোলাও দিছে, ভাত নাখাওঁ, বিয়াত গ'লেই হ'ল। এনেকুৱাকে ল'ম যে এমাহৰ পৰা একো খাবলৈ পোৱা নাই, লাজৰ কথা গুলি মাৰা। ভাৰ্গৱৰ লগত বোলো চিনাকি কৰাই দিওঁ। আৰু এয়া চাওক ধৃতিৰাজ, মোৰ ভিডিঅ' চাই সদায় কমেণ্ট কৰে, আজি লগে পাই গলো দেই। লগ পাই পিছে বিৰাট ভাল লাগিল। খাই থকা ভিডিঅ'টো বোলো তাকে কৰিব দিওঁ, সি কৰিও দিলে দেই। তাৰ কাৰণে বিৰাট থেংক ইউ দেই ভাইটি। বেলেগবোৰেতো খাই উঠিয়ে গুচি গ'ল, এখেতে আকৌ এবাৰ লৈ আনিছে। মানুহ নথকা দেখি মনে মনে মোবাইলটো উলিয়াই নেমু পিছে চুবোৱা দেখাওঁ বোলো আপোনালোকক। হেই এনে কৈছো, নেমু চুবোৱানো চাইনে বাৰু? ফটো ছেশ্যনটোকে চাওক বোলো। নমতা বিয়া বুলি কৈছিল দেখোন, ফটো উঠিবলৈ বাৰু ই কিয় গ'ল? ক্লাছ 10ত আমাক মেথছ জনে পঢ়াইছিলে, আজি তেখেতৰে বিয়া। আমাৰ ছাৰৰ বিয়াত বোলো আমি নহাকৈ কেনেকৈ থাকো, গতিকে আজি তালৈ আহিলো। পিছে নমতা বিয়া নাছিল দে, এতিয়া বাই বাই।